So hi everyone. ৰ'ব মাস্কখন খুলি লওঁ। গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই ডলিয়ে মোৰ চেনেল ডলি ষ্টুৱললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং কিয় কৈছোঁ জানেনে? এই মাত্ৰ মই উঠিলোঁ আৰু মুখ হাত ভৰি ধুলোঁ। মানে টাইমো 5:10 বাজিছে। সেয়েহে ভাবিছোঁ অলপমান ৰাস্তাত খোজকাঢ়ি আহোঁ, যিহেতু দিনটো ক'তো খোজকাঢ়া নহয়, ঘৰৰ ভিতৰতে সোমাই থকা যায়। সেয়েহে ভাবিছোঁ অলপমান মৰ্ণিং ৱাক কৰি আহোঁ। মৰ্ণিং ৱাক মানে কি ক'ভিডৰ সময়ত বেলেগততো যাব নোৱাৰি, সেয়েহে ঘৰৰ ওচৰতে অলপ খোজকাঢ়োঁ। ঘৰুৱা ড্ৰেছেৰে যাম, দূৰত যোৱাটো ৰিস্কি হৈ পৰে, সেয়েহে ঘৰৰ ওচৰতে অলপমান খোজকাঢ়োঁ। এইখিনিতে ৰ'ব, আজি মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰোঁ, কি নকৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাম। চাই থাকিব ফোন কৰা চাই দিয়া কৰি আছোঁ। কি কৰিম মই জোতাযোৰ ওলাই আহিছিলোঁ, জোতাযোৰ সোমাই থৈ আহিছোঁ। দৌৰাই কৰিম মই ওলাই আহিছিলোঁ, পিন্ধিছিলোঁ আকৌ খুলি থৈছে। যাম অলপমান বতাহটো লোৱা নাই, উশাহটো লোৱা নাই, কি ভাল লাগিব বাছখন খুলি কিনে। সেয়া চাওক, আকাশখন কি ধুনীয়া লাগিছে। আৰু এই ছাইডতে চাওক আমাৰ ওচৰতে কমিউনিটি হল এটা বনাই আছে। চাওক, এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই, কিন্তু চলি আছে। চাওক, এটাত আহিছোঁ পাহাৰে উঠি, দেখিছেনে এই ৰাতিপুৱা কি ৰ'দ ওলাইছে। এতিয়া 6টা বজা নাই, 5:40 হৈছে জাষ্ট। আৰে চাওক না, চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়া, গ্ৰীণ মানে একদম সেউজীয়া মুক্ত, আৰু মানে একদম ফ্ৰেছ হাৱা এটা আহি আছিল। কি ধুনীয়া, কিন্তু ৰ'দটো দি অলপমান এতিয়া আমাৰ খোজকাঢ়া শেষ হ'ল, এতিয়া আমি ঘৰত গৈ আছোঁ। কেনেকুৱা লাগিল আহি? ভাল লাগিছে, ৰ'দে ওলাল আৰু লাহেকৈ। ইমান ৰাতিপুৱাতে আজি ইমান ৰ'দ ওলাইছে নহয়, কি ক'ম। বতাহটো খুব ভাল ন? বতাহটো ভাল। ইমান ৰাতিপুৱাতে আজি ইমান ৰ'দ ওলাইছে, বাপৰে। আমি নুমি আছোঁ, পাহাৰত যে দেখাব গৈছিলোঁ তাৰে পৰা আহি নুমি আছোঁ। কিমান মানে এতিয়া 6টা বাজিল মাত্ৰ, 6টাতে ইমান ৰ'দ ওলাইছে। চাওক, সেউজীয়া পৰিৱেশ পুৰা। চৰাই। ঘৰ পালোঁ, ঘৰত কোনো উঠা নাই। ঘৰ পালোঁ, কোনো উঠা নাই। চাহ খাম, মানে ৰাতিপুৱাৰ চাহকাপ। চাই অন্যান্য চাহকাপ মই মানে লাল চাহহে খাওঁ প্ৰথম চাহকাপ, কিন্তু আজি অলপ দেৰি হোৱাৰ বাবে গাখীৰ চাহহে খাই দিওঁ। তেনেহ'লে মই চাহ খাওঁ দেই। বস্তু দেখাম, মানে এটা মানে কিবা এটাই শুই আছে দেখা। গাইজ, এতিয়া আপোনালোকক মই এটা বস্তু দেখাম। কি বস্তু দেখাম চাওকচোন, কি মৰম লগাকৈ শুই আছে। ৰ'ব দেখাইছোঁ, যাব লাগিব। সেইটো ঘৰতে লুকাইছে। এইডাল হ'ল আমাৰ ঘৰৰ মানি প্লেণ্ট। মানে মা আৰু ভণ্টিয়ে কয় যে মানি প্লেণ্টডাল ৰুলে বোলে পইচা হয়, কিন্তু আমি আনা দিন ধৰি মানি প্লেণ্টডাল ডাঙৰেই হোৱা নাই। সেইকাৰণে চাগে আমাৰ ঘৰত পইচা পাতি নাই। কি কয় ৰাইজ, এইটো সঁচানে কথাটো? মানি প্লেণ্ট ৰুলে পইচা হয় যে? গা পা ধুই ধুনীয়াকৈ চাফা হ'লোঁ। ৰাতিপুৱাৰ পৰা একদম জংঘলী টাইপ ভিডিঅ' বনাই আছিলোঁ। এতিয়া মই বহুতে চাগে নাজানে মোৰ নামটো, মই ক'ত থাকোঁ, কি পঢ়ি আছোঁ। তো মই এতিয়া কৈছোঁ মোৰ নাম, আৰু বহুতে জানে আৰু লগৰবিলাকে, যিহেতু ছাবস্ক্ৰাইবাৰ একদম কম মোৰ সেই লগৰখিনিয়ে। আপোনালোকে অলপ ছাপৰ্ট কৰিব যাতে আৰু আগবাঢ়ি যাব পাৰোঁ। আৰু যিহেতু লকডাউন মানে চলি আছে প্ৰায়, যিহেতু ক'ভিড, এতিয়া বাহিৰত যাব নোৱাৰোঁ ভালকৈ, চব একো খোলা দিয়া নাই। সেয়েহে মই বাহিৰত যাই ভিডিঅ' বনাব পৰা নাই তেনেকৈ। ক'ত ফুৰিব যাব পাৰিলোঁ হয় যদি মানে ক'ভিড নাথাকিলে হয়। এতিয়াতো ৰিক্সি হৈ যায় ন, ঘৰৰ ওচৰতে ৰাতিপুৱা মৰ্ণিং ৱাক যাওঁ আৰু আহোঁ সেনেকৈ, আৰু ডেইলি মানে ঘৰৰ ভিতৰতে সোমাই আছোঁ। সেইকাৰণে একো ভাল ভ্লগ দিব পৰা নাই। সেইকাৰণে ভাবিছোঁ কিনো দিওঁ মই, সেইকাৰণে আজি ডেইলি ভ্লগটোৱে বনাই দিলোঁ।
আশা কৰোঁ ভাল পাব চাই। ৰাতিপুৱাৰ পৰা ৰাতিলৈকেনো কি কৰিলোঁ সেইখিনিয়ে দেখাম। এতিয়া মোৰ নাম শ্ৰী ডলি কলিতা, মই মালিগাঁও আদিংগিৰিত থাকোঁ আৰু মোৰ ঘৰত মা দেউতা আৰু এজনী ভণ্টি আছে। আৰু মই কি পঢ়ি আছোঁ এতিয়া, মই ক্লাছ 12 মানে HS ফাইনেল দিব লাগিছিল এবাৰ, কিন্তু ক'ভিডৰ কাৰণে যিহেতু আমাৰ পৰীক্ষাসমূহ বাতিল কৰিছে, সেয়েহে আমি পৰীক্ষাটো দিব নোৱাৰিলোঁ। এতিয়া মাৰ্কশ্বিটখন ওলোৱা নাই, কেতিয়া কি ধৰণে মাৰ্কশ্বিটখন ওলাইতো মানে সেইটো দিয়ে দিছে ন, পাৰ্চেণ্টেজ কেনেকৈ ক'ৰ পৰা কি ল'ব, সেই হিচাপে ৰিজাল্টটো কি হয় আশা কৰোঁ। আৰু তাৰপিছত এতিয়া কি কলেজ পাওঁ চাওঁ, যিহেতু মোৰ ষ্ট্ৰীম কমাৰ্চ হয়। আৰু কি ক'ম এইখিনিয়ে, আৰু এইখিনি কথা কওঁ যে মানে আপোনালোকে ছাপোৰ্ট কৰিব দেই, ছাপোৰ্টটো মেইন হয়। যিহেতু নতুনকৈ ইউটিউব কৰা মানে ষ্টাৰ্ট কৰিছোঁ, প্ৰথমে আৰ্টৰ ভিডিঅ' দিলোঁ 3টামান, আকৌ আৰ্টৰ ভিডিঅ' দিম। এইকেইদিন মানে মই আৰ্টৰ ভিডিঅ' কৰিবলৈ ইমান মন যোৱা নাই, সেয়েহে 2দিনমান পিছত দিম। আৰু এতিয়া মানে ব্লগিং কৰিম বুলি ভাবিছোঁ অলপ, কিন্তু ক'ত ব্লগিং কৰিম, যাম ক'ত, মানে সেয়া আৰু ক'ভিডৰ কাৰণে চব সেয়া হৈ গৈছে। সেয়ে ভাবিছোঁ ঘৰতে থাকি কিছুমান ভিডিঅ' কৰোঁ, সৰু সৰু কিবাকিবি দেখাম। সেইখিনিতে এটা কথা কওঁ, মোৰ কেমেৰা কোৱালিটিটো অলপ বেয়া হ'ব পাৰে, তাৰ বাবে একদমেই চৰি। কাৰণ মোৰ নৰ্মেল এণ্ড্ৰইড ফোন এটা, সেইটো ফোনেৰে মই ভিডিঅ' কৰোঁ। মানে মোৰ ইচ্ছা আছিল যে যিহেতু মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ইউটিউবৰে ভিডিঅ' চাই থাকোঁ, সেয়ে মই ইউটিউব প্লেটফৰ্মখন মানে মই কিবা এটা ভাল পাওঁ, সেয়েহে মই নিজৰ ভিডিঅ' দিব, মানে মোৰো মন গ'ল যে মই ভিডিঅ' দিওঁ। মানে 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 মই ভাবিছোঁ ময়ো মানে ভিডিঅ' দিওঁ, চাওঁ আপোনালোকে কিমান আদৰি লয়। ভাবোঁ আপোনালোকে আদৰি ল'ব, যেনেদৰে মানে ভাল ভাল ইউটিউবাৰবিলাকক আপোনালোকে আদৰি লৈছে, তেনেকৈ মোকো ল'ব। একদম নগণ্য হৈ আছোঁ মোৰ ছাবস্ক্ৰাইবাৰ, অলপমান বঢ়াই দিব আপোনালোকে। আৰু যিমানে মৰম দিয়ে আপোনালোকে, সিমানে মই ধুনীয়া ধুনীয়া ভিডিঅ' লৈ যাম। খুলিব দিয়ক, ধুনীয়া ধুনীয়া ভিডিঅ' দিম বুলি প্ৰমিছ কৰিছোঁ। কি কৰিম, দিনটো এনেই আছোঁ, আজি আপোনালোকৰ লগত অলপ কথা পাতিলোঁ, ভিডিঅ' বনালোঁ, ঘৰতে আছোঁ, কি ক'ম আৰু এইখিনিয়ে। আৰু চাই থাকক আৰু কি কৰোঁ মই ৰাতিলৈ। কওঁ যে মই কেমেৰাৰ আগত মানে কথা কোৱাৰ মোৰ অলপো মানে সেই নাই, মানে কি ক'ম, মানে নাজানো কেনেকৈ কি কথা ক'ব লাগে। কিবা যদি ভুল হয় তাৰে মাজতে ক্ষমা কৰি দিব। ভালকৈ কথাবিলাকো মোৰ স্পষ্ট নোলায় কেমেৰাৰ আগত, সেয়েহে ক্ষমা আৰু ভিডিঅ' কোৱালিটিটোৰ কাৰণেতো একদমেই স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। কাৰণ মোৰ মানে ভাল কেমেৰা এটা কিনা, ভাল দামী মানে ভাল আইফোন হওক, ভাল কেমেৰাৰ কোৱালিটি মোবাইল কিনা মোৰ মানে এতিয়া মানে সামৰ্থ্য নাই, মা দেউতাও নিদিয়ে দিয়কচোন ইমান দামী। সেইকাৰণে মই যিটো মোবাইলেৰে মানে মই চলি আছোঁ, সেইটো মোবাইলেৰে মই সাধাৰণ এণ্ড্ৰইড মোবাইলটোৰে মই ভিডিঅ' কৰা ট্ৰাই কৰোঁ। কাৰণ মোৰ যিহেতু ক'লোঁ মই ইউটিউব প্লেটফৰ্মখনত অহা এটা মন আছে, সেই ক্ষুদ্ৰ প্ৰয়াস এটা কৰিছোঁ আৰু। চাই থাকক কি কৰোঁ ৰাতিলৈ। সি ভিডিঅ' কৰালৈকে মোৰ পিলকাটো ওচৰত আছিলে, মানে আমাৰ ঘৰৰ ওচৰৰে হয়। খাই দি দিয়া আই, লেতেৰা আছে, কাপোৰ ধোৱা নাই, ধুব অলপ পিছত। দুপৰীয়াৰ ভাত সাজ, এয়া মাছ, এয়া ভেন্দি ভাজি, আৰু এয়া ভাত, এয়া ভাত। এতিয়া ভাতটো খাব লাগে, ভেন্দি ভাজি। কাঁহীখন সৰু দেই মোৰ ভাত খোৱা। আপোনালোকক মই এটা বস্তু দেখাম, চাওক এইবিলাক বুকছ দেখিছেনে? এইবিলাক চব উপন্যাস আছে, গল্প আছে, এইবিলাক চব বুকছ। ভালকৈ বাৰু মই এদিন আপোনালোকক ভিডিঅ' কৰি দেখাম কি কি বুকছ আছে, কাৰণ বুকছ হয়, যোন চব মানে বুক কিতাপ পঢ়ি ভাল এইবিলাক। পাওঁ। কিমান বুকছ আছে এইবোৰ চাওক। এইখন হ'ল শশী শৰ্মাৰ অসমৰ লোকসাহিত্য, এইখন গুচাই দিয়াৰ লগে লগে এইখন কি বাঁহ ফুলৰ গোন্ধ, এইখন সুখী জীৱন গঢ়াৰ, এইখন আতংকৰ শেষত, এইবোৰ কিমান বস্তু। অসমীয়া বুকছ অফ ৰেকৰ্ড, এইবোৰ বুকছ অফ ৰেকৰ্ডছ, এইবিলাক জ্যোতিপ্ৰসাদ, নেতাজী আমাৰ সপোন, এখন APJ আব্দুল কালামৰ আমাৰ সপোনখন, আৰু উচ্চাকাংক্ষা, এইবিলাক আছে। তাৰপিছত এইবিলাক আছে জাকেৰি নাহিকে উপায়, এইখন লক্ষীনন্দন বৰা, হোমেন বৰগোহাঞিৰ আছে, বুক এখন আছে হোমেন বৰগোহাঞিৰ মোৰ তাত, প্ৰজ্ঞাৰ সাধনা, এইবিলাক আছে। মই বাৰু আপোনালোকক পিছত ভালকৈ ভিডিঅ' এটা কৰি দেখাম। এইকেইখন হ'ল জীৱন, অন্য জীৱন ৰোমাঞ্চক কাহিনী, এনেকৈ আছে কিবা কিবি। ফাঁচী কাঠৰ পৰা জ্বলি আছে কৈছোঁ, হোমেন বৰগোহাঞি কিতাপ পঢ়াৰ আনন্দ, স্বাস্থ্যৰ কথা, আৰু এখন হ'ল উচ্চাকাংক্ষা, ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি, আৰু অসমীয়া বিশ্বকোষ, এনেকৈ ভাগৱত, কিবা কিবি এনেকৈ আছে বাৰু ওপৰলৈকে আছে কেইখন। আৰু এতিয়া এইখিনিতে কয় এইবিলাক বুকছ মই ক'ত পোৱা কিনা, মই এইবিলাক স্কুলৰ একাডেমিক প্ৰাইজত পোৱা, মানে ক্লাছ 1ৰ পৰা 10লৈ ফাৰ্ষ্ট ইয়াৰলৈ পাইছোঁ মই এইবিলাক। যিহেতু ছেকেণ্ড ইয়াৰত যাব নাপালোঁ স্কুল, মই আৰু মোৰ ভণ্টিয়ে পোৱা এইবিলাক। তাইও পাইছে আধা, ময়ো পাইছোঁ। ধৰক এইবিলাক মানে একাডেমিক প্ৰাইজবিলাকত, ডিবেটত হওক বা ডেন্সতে হওক বা কুইজতে হওক, তেনেকুৱা টাইপ, বা পঢ়াৰ ক্ষেত্ৰতে হওক, ৰোল নম্বৰ, হাইছ মাৰ্ক, এনেকুৱা টাইপৰ এইখিনি পাইছিলোঁ। ভালকৈ এদিন মই আপোনালোকক ভিডিঅ'বোৰ কৰি দেখুৱাই দিম। আজি এনেই থুলমূল আভাস এটা দিম। আহক আজি সন্ধিয়াৰ চাহকাপ মই কিহেৰে খাওঁ চাওঁ আহক। এতিয়া কৰিব লগা নায়েই বিশেষকৈ, সেইকাৰণে চিনেমাই চাওঁ। কি চিনেমা চাওঁ ভাবি আছোঁ, এখন নিউ চিনেমা আছে চাউথৰ, সেইখন চাম। পিছত চাই উঠি ক'ম নামটো দেই। এতিয়া এইটো মোৰ লেপটপ, চৰকাৰৰ পৰা পোৱা, ক্লাছ 10ত 75% আগফালে লেপটপ দিছিলে, মোৰ 76 আছিলে, সেইটো লেপটপ পাইছিলে। এইটো লেন'ভ' লেপটপ, যিয়ে মোক চৰকাৰে দিছিলে মেট্ৰিকত 2019 চনত পাইছিলোঁ এইটো লেপটপ। মেট্ৰিকত ষ্টাৰ মাৰ্ক পোৱাৰ বাবে সেইটো লেপটপৰ এইটো চাই দিছে।
বহুত ইউজফুল হয় 2 বছৰ 2 GB নেট ফ্ৰী জিঅ' ৱাইফাই মোৰ এতিয়া বাৰু চাৰ্জত দিয়া নাছিলে চ' ৰেট মাৰি আছে নাই ব্লু হ'ল এইটো নেট ইণ্টাৰনেটৰ কাৰণে দিছে বহুত ভাল বস্তু দিছে দেই এতিয়া মই চিনেমা চাওঁ তো এতিয়া মই চাওমিন খাম চাওমিন চাই লওক হা তো এতিয়া মই চাওমিন খাম মানে মই চিনেমা চাইছিলোঁ চিনেমাখন চাই থাকোঁতে ভোক লাগোঁতে কি খাওঁ ভাবি আছিলোঁ এতিয়া চাওমিন লাগিলে চাওমিন খাম তো চাওমিন খাওঁ তাৰপিছত মই মাংস বনাম দেই চাই খাওঁ ভিডিঅ'টো খাই লোৱা আগতে এতিয়া মাংসখিনি ধুনীয়াকৈ লৰাই আছোঁ তাৰপিছত হোৱাৰ পিছত দেখুৱাম এতিয়া বহাইছোঁহে মাত্ৰ তাৰপিছত দেখুৱাম আজি ফাৰ্ষ্ট টাইম বনাইছোঁ নাজানো কি হয় মায়ে হেল্প কৰিব বাৰু চ' গাইছ এতিয়া মোৰ মাংসটো বনি আছে মানে ফ্ৰাই হৈ আছে ধুনীয়াকৈ চাওক কালাৰটো মজা হৈছে কিন্তু দেই আহা চ' গাইছ এতিয়া মই মাংস বনাই আছোঁ মাংস ঐতা লেগ পিচ এতিয়া পানী এতিয়া ভাত খাওঁ হ'ল মাংস এয়া মাংসটো নেদেখালোঁ আৰু হোৱাৰ পিছত এয়া লেগ পিচ মানে মোৰ লগৰ এটাই কৈছিলে যে মাংস ভাত দেখুৱালে বোলে ভিউজ বাঢ়ে সি বোলে মাংস ভাতৰে ভিডিঅ' চায় সেইকাৰণে ময়ো মাংস ভাত দেখুৱাই দিলোঁ যিহেতু আজি খালোঁ এয়া পটল ভাজি আৰু মাংস মানে আমাৰ ঘৰত মাংস বনোৱাৰ দিনা আৰু বেলেগ আইটেম নবনাই আৰু জাষ্ট ভাজি আৰু নৰ্মেল মাংসটো বনাই দিয়ে আৰু নেমু এপিচ তো এতিয়া মই ভাত খাওঁ এনেকুৱা হৈছে জনাব হা এয়া মাংস লেগ পিচ আৰু আছে তলত মাংস চাওক মাংস পোহৰটো দি দিছোঁ কাৰণ ৰাতি কৰিছোঁ ন ভিডিঅ' ইমান লাইট দেখিলেও মোৰ মোবাইলটোৱে নহয় মানে মাংস ঢালিছোঁ লেগ পিচ মজা মজা ধুনীয়া হৈছে এতিয়া ভাত খাওঁ এতিয়া মই ভাত পানী খালোঁ ৰাতি আৰু এতিয়া বিচনাৰ ওপৰতে উঠিছোঁ বাৰু বিচনাৰ ওপৰত উঠি মানে মই ভিডিঅ'টো বনাইছোঁ কাৰণ লাইটৰ পোহৰটো একদম তলে পৰিছোঁ যাতে লাইটৰ পোহৰটো আহে তো এতিয়া ভিডিঅ'টো মই শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হয় ৰাতি অলপ মানে পোহৰৰ প্ৰব্লেম হ'ব পাৰে কাৰণ লাইট দিয়া আছে বাৰু কিন্তু তথাপিও মোৰ মোবাইলৰ কেমেৰাটো ভাল নহয় যে আন্ধাৰ আহে তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ যদি চাইছে ছাবস্ক্ৰাইব নকৰাকৈ একদম নাযাব প্লিজ কৈছোঁ বাই বাই আজিলৈ গুড নাইট ৰ'ব অন্য এটা ভিডিঅ'ত লগ পোৱা খালি আজিলৈ বাই বাই